বেলেগ ৰছী কিন্তু বলতো এই দোস্ত কি খবৰ আপোনালোকৰ খবৰ কি জানি নিশ্চয় ভাল মোৰো বেয়া নহয় আজি মই আৰু খেলা চাবলৈ আহিছোঁ বাবুনপুৰীত আৰু বাবুনপুৰীত আজি জবৰদস্ত খেলা আছে সেকেণ্ডখন ছেমিফাইনেল খেলা আৰু খেলাখন হ'ব ঘগা আৰু ইফালে মাছা মুকালমুৱা মাছা বহুত জবৰদস্ত খেলা হ'ব সেকেণ্ডখন ছেমিফাইনেল খেল মুকালমুৱা আৰু ঘগাৰ পৰা অজস্ৰ মানুহ আহিছে একদম উঠাৰি আহিছে মানুহ মই আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম আৰু ইমান মানুহ হৈছে তাৰমানে আচৰিত আৰু বহুত আগৰ যিখন খেলা হৈছিল সেই খেলা এখনত কৰি বহুত বেছি দুইগুণে মানুহ হৈছে মোটামুটি গাড়ী থোৱাৰ মানে জাগা নহৈছে এইখিনি জাগাত আৰু আগত যিখন খেলা হৈছিলে সেই খেলা এইখনত মানে গাড়ীয়ে নাছিলে যিকি মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব মই যিখিনি পাৰোঁ সেইখিনি দেখুৱাৰ কাৰণে চেষ্টা কৰিম ইয়াৰ মানুহ দেখা পাইছে কিমান মানুহ হৈছে আজি ঘগা আৰু মুকালমুৱাৰ খেল না ঘগা আৰু মুকালমুৱা একদম উঠা দি আহিছে বহুত মানুহ হ'ব আজি খেলখন আজি একদম গাড়ী ফুল যোৱাৰে আগৰ খেলাখন চাৰিখন গাড়ী এনেকৈ ফুল নাছিলে আজি কিমান গাড়ী হৈছে বহুত মানুহ হৈছে আজি দেখা পাইছে মানুহ পুৰা লাইন পাতি আছে মানুহ দেখা পাইছে লাইন পাতিব লাগিব লাইন পাতিয়ে ভিতৰত যাব লাগিব কাৰণ লাইনত আজি কিমান সময় লাগে আৰু মানে ৰিক্স নাই মানুহ লাইন পাতিব লাগিব চুকিটা ধুনে টুপি খুলি ল নহয় নহ'লে হেম্পৰ কাৰণে ঘৰত সোমালোঁ টিকেটখন আধা চিৰি দিলে আজি খেল আৰম্ভ হ'ব আৰু বেছি সময় নাই খেল আৰম্ভ তো গাইছ মই এতিয়া যাই আছোঁ ফিল্ডৰ ভিতৰত আৰু ফিল্ডৰ ভিতৰত যাই কিনে মই আপোনালোকক প্লেয়াৰকেইটা চিনাকি কৰি দি আছোঁ ইয়াৰে যিটো হোৱাইট আৰু ৰেড কালাৰৰ জাৰ্চি পিন্ধিছে সেইটো হৈছে ঘগা আৰু ইফালে যিটো ব্লেক আৰু ৰেড কালাৰৰ জাৰ্চি পিন্ধিছে সেইটো হৈছে মুকালমুৱা মাছা আৰু মুকালমুৱা মাছা আজি বহুত ডাঙৰ প্লেয়াৰ আনিছে বাহিৰৰ পৰা আনিছে আৰু ইফালে ঘগাও আনিছে বহুত ডাঙৰ প্লেয়াৰ গতিকে গাইছ আজি খেলা হ'বলৈ যাই আছে বহুত জবৰদস্ত খেলা पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जय गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे খেল আৰম্ভ হ'ব মানে খেলৰ যিখিনি নিয়ম নীতি আছিল সম্বোধনা আছিল গোটেইখিনি হৈ গ'ল খেল মাৰ খেল হ'ব আজি ঘগা আৰু মুকালমুৱা মাছাৰ মাজত আপোনালোকে চাই থাকক মই দেখুৱাই আছোঁ আৰম্ভ হ'ব মানুহ যথেষ্ট মানুহ হৈছে ফাইনেলি গাইজ খেলা আৰম্ভ হৈ গ'ল আৰু মই আছোঁ এতিয়া ফিল্ডৰ পৰা বাহিৰত আৰু বাহিৰৰ পৰা
খেলা চাওঁটো বহুত মুস্কিল হৈছে ইমান মানুহ হৈছে অন্য দিনত কৰি বহুত বেছি গতিকে ইমান সুবিধাজনক ভাৱে মই দেখুৱাব নোৱাৰিম তথাপিতো মই চেষ্টা কৰিছোঁ আপোনালোকক খেলাখন দেখুৱাৰ কাৰণে তো গাইজ হৈ গ'ল কৰ্নাৰ এতিয়া মাছা কৰ্নাৰ মাৰিব আৰু কৰ্নাৰ য'ৰ পৰা কৰ্নাৰ মাৰিব তাৰে ওচৰতে মই খাৰা হৈ আছোঁ মাছা বহুত কষ্ট কৰিছে মাছা গলটো দিব খুজিছিলে কিন্তু গলটো দিব নোৱাৰিলে গলিয়ে বলটো ছেভ কৰিলে আৰু গলিজন বহুত ভাল ধুনীয়া খেলা খেলে গলিজন আৰু ধুনীয়া ছেভ কৰে বলবিলাক খেলা কিন্তু বহুত ভাল লাগিছে চাই ভগাও কম নহয় আৰু মাছাও কম নহয় দুটা দলে কিন্তু বহুত সমান দল আৰু দুটা দলে বহুত ধুনীয়া খেলা খেলিছে দুটা দলে সমান খেলা খেলিছে ভগাও বহুত কষ্ট কৰি আছে আৰু মাছাও কষ্ট কৰি আছে আৰু মানুহবিলাকে ইমান চিঞৰি আছে তাৰমানে মানুহবিলাকে ঘোগাৰ হৈ চিঞৰি আছে আৰু মাছা মুকালমাৰ মানুহবিলাকে মাছাৰ হৈ চিঞৰি আছে কিন্তু মাছা বহুত বল হেঁচিছে গল দিয়াৰ কাৰণে বহুত কষ্ট কৰি আছে কিন্তু গল দিবা পাৰা নাই তো গাইজ চাই থাকক মই আপোনালোকক যিমান পাৰোঁ দেখুৱাই আছোঁ আৰু মানুহৰ কাৰণে আগলৈ যাব নোৱাৰি ভিডিঅ' কৰিবলৈ বহুত কষ্ট হয় আৰু মানুহ বহুত হৈছে বেলেগ দিনত কৰি আজি বহুত বেছি মানুহ হৈছে ডাবুল মানুহ হৈছে আৰু কমিটি কিন্তু আজি টকা পিটিছে কিন্তু মই আনিব লাগিব number 9 ওলা আজি আহি কিনে মই বাৰে ভাইক লগ পালোঁ আমাৰ গাঁৱৰে বাৰে ভাই খেলা কেনেকুৱা আজি খেলা ভালে লাগিছে চাই হা ভালে লাগিছে গাজৰটোৰ কবি আৰু চাবি গাজৰটোৰ ৰকা যাব তাৰ কথা কি মোক কিতে ৰকা খেলা চাই কেনে পালি ভাল লাগছে কোন জিতব খেলা খেলা মইতো ভাবো ভগাই জিতব হা ভগাই জিতব আপনার কি খোগার দেওয়ার কি হরণ আছে নাকি গাইস এইটো মাছাই এক গোল দি দিলে খোগাক মানুষ তো বারে ভাইয়ের কথাটো নরাক মাছাই এক গোল দি দিলে খোগাক কিন্তু বাৰে ভাই কৈছিলে খোগাই গোল দিব কিন্তু খোগাই নোৱাৰিলে খোগাকে গোল দিলে মাছাই মানুহবিলাকৰ দেখা গৈছে আৰু মানুহ আৰু মাছাৰ মানুহে বহুত হিন্দে মাৰিছে বোমা ফুটাইছে আচৰিত আৰু ফাইনেলি গেছ খেলা শেষ হ'বৰ সময় হৈছে আৰু বেছি সময় নাই মই টাইমটো চাইছোঁ গাইজ খেলা শেষ হৈ গ'ল মানুহবিলাকে সকলোৱে ঘৰত যাই আছে ইয়াৰ মানুহ দেখা পাইছে কিমান মানুহ হৈছে আজি আগৰ খেলাত কৰি ডাবুল মানুহ হৈছে আজি আৰু খেলাখন চাই বহুত ভাল লাগিল মাছা জয় হ'ল মাছা ফাইনেল পালে আৰু মাছাই 2 গোল দিছিলে ঘোগাক আৰু ঘোগাই কিবা কৰি 1 গোল ৰিটাৰ্ণ কৰিলে কিন্তু 2 গোল ৰিটাৰ্ণ কৰিব নোৱাৰিলে তথাপিতো বহুত ধুনীয়া খেলা খেলিছে আৰু ঘোগাৰ গলিটো কিন্তু খেলা খেলিছে মানিব লাগিব ইমান ধুনীয়া খেলা খেলিছে ঘোগাৰ গলিটো তো গাইজ এতিয়া মই গেলো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ লগত আছে ইয়াৰ সাদ্দাম আৰু মোৰ বাৰে ভাই মোৰ আগে যাই আছে এতিয়া এৰিলোঁ বেছি দেৰি নকৰোঁ কাৰণ ঘৰত যাম কাৰণ ৰাতি বহুত হৈছে বাই বাই